Hey dosto, আমি এতিয়া বাগান চাবা যাম আমাৰ এটো আমাৰ খুৰাহঁতৰ বাগান আপা আমাৰ এটো কমল দৈমাৰী আৰু আমাৰ টিকলি আছে ইফালে প্ৰণৱ আমি বাগান চাবা যাম এতিয়া চাই থাকক বাগানখন কেনে বাগান দুখাই আছো এখন আমাৰ গাঁও হয় লাগ ডাঙৰ ডাঙৰ ফিচাৰী আছে ডাঙৰ ডাঙৰ ঘৰ হয় দে মাৰম দে দে এই ডুবলি আমি ৰ তো আমাৰ বিজেপি চৰকাৰে নতুনকৈ ৰাস্তা বনাই আছে মাটি পেলাইছে ৰাস্তা কমপ্লিট হোৱাই নাই আমাৰ পাইতা শেষৰ মিলাই আছে সেইটো খাম জিন্দগী বৰবাদ নহয় দে তেতিয়াহে এনাৰ্জিটো পাম সেই দোস্ত এইখনে আমাৰ পথাৰ অলপ পিছত আমি বাগানখন পাম আৰু তাতে কল বাগান আছে কুঁহিয়াৰ বাগান আছে আমাৰ আপা একদম বঢ়িয়াকৈ বাগান বনাইছে বাগানত পুৰা পইচা কামাই আছে গুৱাহাটীত থাকি একদম ইনকাম কৰিব নলিয়া এতিয়া বাগানত ধৰিছে এইটো আমাৰ মস্ত ডাঙৰ পথাৰে একদম আজি আপডেট দিম আহি আমি বাগান আহি পালোঁ আপোনালোকক দেখাই আছোঁ 1 নম্বৰ বাগান আছে 2 নম্বৰ বাগান আছে 3 নম্বৰ বাগান আপোনালোকে চাই থাকক ভিডিঅ'টো শেষলৈকে দেখাই আছোঁ এইটো নতুনকৈ বনাই আছে এইটো পুৰণা হয় একবাৰ বিক্ৰী কৰি উঠিলে তাৰপিছত এতিয়া আকৌ নতুনকৈ দিছে ভালদৰে হোৱাই নাই এইটো 1 নম্বৰ বাগান এইটো একবাৰ বিক্ৰী কৰি উঠিলে এইটো একদম নতুন প্ৰজন্ম নতুনকৈ ৰুচি একদম এই বহাগত ৰোৱা এইটো চাওক নতুনকৈ ৰুচি দুখাই আছোঁ ৰ'ব এইটো চাওক নতুনকৈ ৰুছে বঢ়িয়াকৈ এইবিলাক আৰু আছে এইটো 2 নম্বৰ এইটো 2 নম্বৰ বাগান এইটো 3 নম্বৰ বাগান আছে এইবিলাক চাওক চেগুন গছ আৰু এটা গুৰুত্বপূৰ্ণ কথা যে গাঁৱত সেইকাৰণে বেমাৰ আজাৰ বেছিকৈ নহয় কাৰণ এই গাঁৱত বহুত গছ গছনি ৰোৱা হয় আমাৰ ইয়াতে চেগুন গছৰো বাগান আছে চাওক ভালদৰে সেইকাৰণে গাঁৱৰ পৰিৱেশত কৰোণা এইবিলাকো কম হৈছে অক্সিজেনৰ পৰিমাণটো বেছি আছে গছ গছনি বহুত আছে ইয়াতে হাজাৰ হাজাৰ গছ আছে বহুত ডাঙৰ ডাঙৰ বাগান বনাইছে চেগুন গছৰ আৰু চাই থাকক ভিডিঅ'টো আৰু সকলোকে কৈছোঁ যাতে সকলোৱে গছ গছনি ৰোৱাত গুৰুত্ব দিয়ে যাতে চবে ভালে থাকে গছ গছনিবিলাক ৰুব এইবিলাক চাফা কৰি থাকিব লগা হয় মাজে মাজে এইবিলাক চাফা কৰা হয় মালিকটো আগে আগে যাই আছে চাওক এইটো আমি 3 নম্বৰ বাগানত সোমাইছোঁ এইবিলাক চেগুন গছ হয় 2 বছৰ হ'ল এইবিলাক ডাঙৰ হৈ আহি আছে এইবিলাক কৰোৰ টকা একদম গজি আছে কৰোৰ টকা গজি আছে এইটো কুঁহিয়াৰ বাগান দুখাই আছোঁ এইটো হ'ল জিৰণি কোঠা আমাৰ এনে কুঁহিয়াৰ বাগানত আহিলে হাত দীঘল চোলা পিন্ধি আহিব লাগে মই বাৰু এনেই আহিছোঁ বাৰু হাত কাটা চোলা পিন্ধি কিনে কাৰণ এতিয়া চাফা কৰিব লগা হোৱা নাই চাফা কৰিব লগা হ'লে হাত দীঘল লং পেণ্ট এনেকৈ জোতা তোতা পিন্ধি কিনে আহিব লাগে নহ'লে বহুত কাটে এইবিলাক বহুত ধাৰ থাকেতো পাতত বহুত ধাৰ থাকে এইবিলাক আমাৰ এইকেইটা আমাৰ টিকুনমণি দুটা আহি আছে পিছে পিছে বাগান চাবা এইবিলাক চাওক এইটো চাওক কুঁহিয়াৰ কি মজা হৈ আছে কুঁহিয়াৰ এইবিলাক ডাঙৰ হ'লে বিক্ৰী কৰিম আৰু কুঁহিয়াৰ পেৰা মেচিন এটা কিনিছোঁ চ' গাঁৱতে থাকিম বুলি ভাবিছোঁ এইবাৰ বঢ়িয়াকৈ বাগানে কৰিম বিজনেছ কৰিম বিজনেছমেন হ'ম চাওক আৰু বহুত ডাঙৰ আছে বাগানটো তাইখিনি দেখুওৱা সম্ভৱ নহয় আৰু ইয়াত তিয়হ লগাও হৈছে তিয়হ বিক্ৰী কৰা হ'ল বহুত কেইবাৰ বিক্ৰী কৰা হ'ল এতিয়া আৰু সৰু সৰু লাগিছে এইটো চাওক এইটো তিয়হ দেখুৱাই আছোঁ এইটো সৰু নতুনকৈ লাগিছে আকৌ যোৱাকালিও বিক্ৰী কৰা হৈছে 20-25 কেজিমান চ' এইটো
আৰু চাফা কৰি থাকিব লগা হয়। এইবিলাক তিয়হ গছৰ গৰে চাফা কৰা হৈছে। এইটো হাজিৰা মানুহ চাফা কৰাৰ কাৰণে হাজিৰা লোৱা হৈছে। এইটো খুৰা হয়, তো মালিক খুৰা এইটো চাফা কৰি আছে তিয়হ গছবিলাক। তিয়হ লাগিছে এইবিলাক। এইটো হাজিৰা মানুহ আমাৰ হাজিৰা কৰি আছে, বঢ়িয়া চাফা কৰি আছে। চাওক জ্বলা লগাইছে, ভোট জলকীয়া এইবিলাক লাগিলে বিক্ৰী কৰিম আৰু ঘৰতো খাব লাগে। এইবিলাক ভোট জলকীয়া নতুনকৈ লগাইছোঁ। আৰু চাওক ইফালে কাষতে চেগুন বাগানটো আছে, চেগুন গছৰ। এইবিলাক কৰোৰ কৰোৰ টকা গজি আছে, একদম বহুত ডাঙৰ বাগান। এইবিলাক মনিব নোৱাৰে। এই চাওক বাগান লগাই আছোঁ এতিয়া, কল বাগান। এইটো চাওক কলগছৰ বাগান, এইবিলাক কলগছৰ বাগান। কল বিক্ৰী কৰি উঠিলে এতিয়া আকৌ নতুনকৈ ৰুব। এইবিলাক চাওক। আৰু এই চেগুন গছৰ গৰে গৰে এতিয়া পাণ গছ দিয়া হৈছে। এই বহাগত নতুনকৈ দিছে। তো চাওক পাণ গছ, মানে গাঁৱলীয়া ভাষাত এইটো একগুলি দুই চিকাৰ বুলি কয়। চেগুন গছৰ গৰত দিছে এইকাৰণে যে চেগুন গছৰ ওপৰত পাণবিলাক উঠি উঠি যাব। তাৰপিছত পাণবিলাকো ডাঙৰ হ'ব, চেগুন গছো ডাঙৰ হ'ব। চ' চাই থাকক, এইটো পাণ গছ চাওক। আৰু এইফালে দিয়া হৈছে অলপ আগত, এইফালে মাটিলাও দিয়া হৈছে। মাটিলাও এই ৰঙালাওৰ দৰে মাটিলাও, এইটো চাওক মাটিলাও দিয়া হৈছে। এইবিলাক মাটিলাও দিছে ইয়াতে। এইটো পাণ দিছে, পাণ গছ ইয়াতে উঠি যাব। ইয়াতে এনেকৈ উঠি 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 এনেকৈ যাব। পাণ লাগিব, পাণ বিক্ৰী কৰিম। এইবিলাক চা বেৰা দিবৰ কাৰণে গছ বনাইছে।